নমস্কাৰ বন্ধু বান্ধৱীসকল DHSত এডিশ্যনেল লিষ্ট আহিব নেকি লেটেষ্ট আপডেট কি DHSত বয়স পাহৰোৱাৰ প্ৰাৰ্থীৰ বহুতে চাকৰি পোৱাৰ অভিযোগো তুলিছে কোনে অভিযোগ তুলিছে ভিডিঅ'টো শেষলৈকে চালে সকলোখিনি তথ্য গম পাব আৰু এডিশ্যনেল লিষ্ট আহিব নেকি DHSত এই সন্দৰ্ভত আমাৰ চেনেলৰ পৰা এটা এনালাইচিছ কৰিছোঁ গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব কাৰণ ভাল ভাল ভিডিঅ' পৰৱৰ্তী আহি থাকিব ADR ক্ষেত্ৰতে হওক বা অন্যান্য চাকৰি ইনফৰমেশ্যন ক্ষেত্ৰতে হওক যিকোনো সকলো ইনফৰমেশ্যন সময়মতে আপোনালোকে পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ DHSত এডিশ্যনেল লিষ্ট আহিব নেকি চাওক ADR যিহেতু এখন এডিশ্যনেল লিষ্ট আহিলে DHSত এডিশ্যনেল লিষ্ট এখন আহিব লাগে কাৰণ যেতিয়া DHSৰ ৰিজাল্ট দিছিলে মে' মাহত তেতিয়া কি হৈছিলে যে বিভিন্ন পোষ্টত দুই এটা পদ ৰৈ গৈছিলে ফিল আপ হোৱা নাছিলে আৰু কিছুমান পোষ্টত কি আছিলে 10-15টালৈকে পোষ্ট খালী আছিলে আৰু যেহেতু DHSত বহুতা সেই আছিলে যে ব্ৰাঞ্চ আছিলে যে কিছুমান LD আছিলে কম্পিউটাৰ আছে MPW আছিলে গ্ৰেড 4 আছিলে গতিকে কিছুমানে কি কৰিছিলে MPW পাই গৈছিলে সি হয়তো LDAটো পাই গৈছে তেনেকুৱা পোষ্ট এটা ৰৈ গৈছিলে বা অভাৰলেপিং হৈছিলে ADR নিচিনা DHSতো অভাৰলেপিং হৈছিলে গতিকে যদি ADRতো যদি চিকেন লিষ্ট আহে DHSত এখন চিকেন লিষ্ট একচুৱেলি আহিব লাগিছিল কিন্তু কি কাৰণে এতিয়ালৈকে প্ৰকাশ কৰা নাই DHSৰ এডিশ্যনেল লিষ্ট সেইকাৰণে সন্দৰ্ভত আমি বিচাৰিছোঁ যে আমাৰ চেনেলৰ পৰা এনালাইচিছ কৰিছোঁ DHSতো বহুতো পদ খালী আছে যিটো ৰিজাল্ট দিছিলে এখন অতি কম সংখ্যক হ'লেও এখন এডিশ্যনেল লিষ্ট আহিব লাগে এইখিনি চৰকাৰৰ ওচৰলৈ আমি অনুৰোধ কৰিছোঁ যে বিভাগীয় কৰ্তৃপক্ষই বা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ADR নিচিনাকৈ DHSতো এখন এডিশ্যনেল লিষ্ট আহিব লাগে গতিকে আমি সেইটোৱে বিচাৰোঁ ইয়াৰ পিছত আহিছে কি DHSত বয়স পাহৰা প্ৰাৰ্থীৰো চাকৰি পোৱাৰ অভিযোগ কৰিছে যে সকলোৱে কৈছিলে যে মেধাৰ ভিত্তিত চাকৰি হৈছে কিন্তু DHSতো এনেকুৱা কিছুমান প্ৰাৰ্থীৰ প্ৰতি অভিযোগ আনিছে এটা দলীয় সংগঠনে যে তেওঁলোকে কৈছে কি যে কেইজনমানৰ নামো দিছে যে এই প্ৰাৰ্থীকেইজনৰ বয়স 50ৰ ঊৰ্ধৰ হৈছে কিছুমানৰ বয়স 48 বছৰ হৈছে কিন্তু চাকৰি বয়স আছিলে 40 বছৰ বা 39 বছৰ কিন্তু কেনেকৈ তেওঁলোকে চাকৰি পালে বা কিছুমানৰ পষ্টিং ক'ৰবাত দূৰত হৈছিলে কিন্তু তেওঁলোকে সেই দূৰত জইন নকৰাকৈ ঘৰৰ ওচৰতে চাকৰি কৰি আছে তেনেকুৱা অভিযোগ আহিছে গতিকে সকলোখিনি বহুতো অভিযোগ আহিছে DHSত গতিকে DHSৰ বাকী সকলোখিনি বাদ দি যদি এখন এডিশ্যনেল লিষ্ট আহে যে যিমানখিনি পোষ্ট খালী আছে MPWৰ ক্ষেত্ৰতে হওক বা LDৰ ক্ষেত্ৰতে হওক কম্পিউটাৰ এছিষ্টেণ্টৰ ক্ষেত্ৰতে হওক বা যিখিনি গ্ৰেড 4ৰ পোষ্ট আছিলে যিখিনি পোষ্ট বিভিন্ন ধৰণৰ খালী আছিলে কাৰণ যিখিনি পোষ্টৰ ৰিজাল্ট আহিব লাগিছিলে কিন্তু সেইখিনি পোষ্টৰ ৰিজাল্ট হয়তো একেবাৰে অহা নাই গতিকে যিহেতু বহুতো পদ খালী আছে গতিকে আমি ভাবোঁ চৰকাৰক এটা অনুৰোধ কৰিছোঁ বা বহুতো নিবনুৱা তেনেকৈ ৰৈ আছে অসম জাতীয় পৰিষদ অসমৰ এটা ৰাজনৈতিক দল তেওঁলোকে এটা অভিযোগ আনিছে DHSৰ ক্ষেত্ৰত যে আপোনালোকে স্ক্ৰীনত দেখিছে কেইজনৰ ব্যক্তিৰ নাম তেওঁলোকে অভিযোগ কৰে কি যে DHSত চাকৰি কেলেংকাৰী হৈছে ৱেইটিং লিষ্ট তেওঁলোকে কিয় প্ৰকাশ কৰা নাই DHSত বা কাট অফ মাৰ্ক প্ৰকাশ কৰা নাই ডাইৰেক্ট ৰোল নম্বৰ নাম তেনেকুৱাহে মাৰি দিছিলে গতিকে যিহেতু কাট অফ মাৰ্ক প্ৰকাশ কৰা নাই বা তেওঁলোকে ৱেইটিং লিষ্টটো প্ৰকাশ কৰা নাই গতিকে তেওঁলোকে DHSৰ প্ৰতি এটা অভিযোগ আনিছে যে বা দলীয় সংগঠনটোৱেও দাবী কৰে যে এখন এডিশ্যনেল লিষ্ট আহিব লাগে গতিকে হয়তো যিহেতু দলীয় সংগঠনেও তেওঁলোকে সংবাদমেলৰ জৰিয়তে চৰকাৰলৈ দৃষ্টিগোচৰ কৰিছে বহুতো হয়তো টুইটাৰ বা ফেচবুকতো তেওঁলোকে অনুৰোধ কৰি আছে চৰকাৰক যে এডিশ্যনেল লিষ্ট আহিব লাগে বা ইউটিউবৰ পৰাও বিভিন্ন ধৰণৰ তেনেকুৱা বিভিন্ন চেনেলে তেনেকৈ DHSৰ এডিশ্যনেল লিষ্টৰ ক্ষেত্ৰত কৈ আছে গতিকে হয়তো আপোনালোকে হয়তো এটা ভাল খবৰ আহি যাব পাৰে ছেপ্টেম্বৰ মাহতে যে DHSৰ এখন এডিশ্যনেল লিষ্ট হয়তো ঘোষণা হ'ব পাৰে বা ছেপ্টেম্বৰ মাহত নহ'লে অক্টোবৰ মাহৰ ভিতৰত নতুন যি 22,000 বিজ্ঞাপন আহিব তাৰ আগে হয়তো এখন এটা আপডেট আহিব পাৰে যে DHSৰ এখন এডিশ্যনেল লিষ্ট যিহেতু ৰাজনৈতিক বহুতো দলেও তেনেকুৱা ৱেইটিং লিষ্ট এখন প্ৰকাশ কৰাৰ কথা কৈছে যিহেতু বহুতো পদ DHSতো অভাৰলেপিং হৈছিলে গতিকে তেনেকুৱা পোষ্ট খালী হৈছিলে বা বিভিন্ন ৰিজাল্ট দিয়াৰ সময়তো বিভিন্ন DHSত কোনোবাটো ডিপাৰ্টমেণ্টত হয়তো পোষ্ট যদি পোষ্ট আছিলে 100টা তাত 95জনৰে ৰিজাল্ট আহিছিলে গতিকে তেনেকুৱা বহুতো পোষ্ট খালী হৈছিলে গতিকে যিটো ৰাজনৈতিক দল বা দলীয় সংগঠনে বা
ইউটিউব বা ফেচবুক বা টুইটাৰত তেনেকৈ DHS এডিশ্যনেল লিষ্টৰ ক্ষেত্ৰত যিহেতু দাবী উত্থাপন কৰিছে বা চৰকাৰলৈ অনুৰোধ কৰিছে, গতিকে হয়তো কি লেটেষ্ট আপডেট হয়তো অতি সোনকালে আহিব পাৰে যে ছেপ্টেম্বৰ মাহত নহ'লে অক্টোবৰ মাহত ৰিজাল্ট আহি যাব পাৰে এডিশ্যনেল লিষ্ট এখন DHSৰো ADR নিচিনাকৈ। গতিকে আপোনালোকৰ অতি ভাল খবৰ আহি যাব পাৰে। গতিকে যিসকলে হয়তো DHSৰ ৰিজাল্ট ভাল হৈছিলে তেওঁলোকে হয়তো প্ৰথমখন লিষ্টত নাম নাহিলে হয়তো ছেকেণ্ড লিষ্টত আপোনালোকৰ নাম আহি যাব পাৰে। কিন্তু এটা সম্পূৰ্ণখিনি হয়তো বিভাগীয় কৰ্তৃপক্ষ বা অসম চৰকাৰৰ তেওঁলোকে চালি জাৰি চাব। গতিকে আমি অনুৰোধহে কৰিব পাৰোঁ। গতিকে তেওঁলোকে যদি ভাবে তেনেকৈ যে এখন এডিশ্যনেল লিষ্টত দিব লাগে DHSতো, গতিকে তেওঁলোকে হয়তো প্ৰকাশ কৰিব পাৰে। তাৰ কাৰণে হয়তো আমি অনুৰোধ কৰিছোঁ। গতিকে DHSৰ যিহেতু বহুতো কেণ্ডিডেটৰ পৰীক্ষা ভাল হৈছিলে DHSত, যেনেকৈ ADRত আশা কৰিছিলে। গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। যেতিয়ালৈকে DHSৰ পৰা এডিশ্যনেল লিষ্টৰ ওপৰত আপডেট আহিব, এই চেনেলৰ জৰিয়তে পোনপ্ৰথমে গম পাব। নমস্কাৰ।